ৰূপহীহাটৰ আমবাগান আৰক্ষী থানাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। গোচৰ তদন্ত নকৰাকৈ পক্সো আইনৰ অধীনত 2 যুৱকক গ্ৰেপ্তাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। কাঠপাৰা গাঁৱৰ এগৰাকী কিশোৰী পৰিয়ালৰ লোকে 3জন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰিছিল আমবাগান আৰক্ষী চকীত। উক্ত গোচৰ ভিত্তিত 2 যুৱকক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছে আমবাগান আৰক্ষীয়ে। 3 দিন পিছত ধৰ্ষিতা কিশোৰীৰ বিস্ফোৰক মন্তব্য ধৰ্ষণ কৰা নাছিল যুৱককেইজনে। বেজালি কৰি বেবুলা বনাই ধৰ্ষণৰ অভিযোগ দিয়াইছিল পৰিয়ালৰ লোকে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱক 2জনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ পৰিয়ালৰ দাবী, যদি ধৰ্ষণ হোৱাই নাছিল আৰক্ষীয়ে কেনেকৈ পক্সো আইনৰ অধীনত জেলত পঠিয়াইছে যুৱক 2জনক। গোচৰৰ সঠিক তদন্ত নকৰাকৈ মেডিকেলত ধৰা নপৰাকৈ কিহৰ ভিত্তিত আৰক্ষীয়ে পক্সো ধাৰা লগাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছে যুৱককেইজনৰ পৰিয়ালৰ লোকে। ধৰ্ষিতা কিশোৰীয়ে ধৰ্ষণৰ বলি হোৱাই নাই এই মন্তব্য কৰিছে। এতিয়া কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্ততহে ওলাব। লগতে কি ৰহস্যত ধৰ্ষিতা কিশোৰীগৰাকীয়ে নিজৰ ভাষ্য সলাইছে সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তন। নিউজ ডেস্ক ৰিপৰ্ট AM News 24। পদত গৈছে নেকি? মিছা পদত গৈছে। তোমাক কি আগতে মেডিকেল টেষ্ট কৰোৱা নাছিলে থানায়? কৰিছিলে? তেতিয়া মেডিকেল টেষ্টত ধৰা পৰিছিলে? নাই পৰা। ধৰা পৰা নাছিলে? হ'ব নেকি? নাই হোৱা। হোৱা নাছিলে? কিন্তু তুমি আগতে তেওঁলোকৰ বিৰুদ্ধে এইটো অভিযোগ কিয় আনিছিলা? কোনে কৈছিলে? তাই জেলত আছে। তেন্তে তুমি তেওঁলোকৰ ওপৰত মিছা অপবাদ দি তেওঁলোকক যে জেল হাজতলৈ প্ৰেৰণ কৰিছা, এইটো মই কৰা নাই। এইটো থানাই মই IC ছাৰক কৈছোঁ, ছাৰ যিটো হৈছে মই নুৰ মহম্মদ আৰু মোক মিলাই দিয়ক এগ্ৰিমেণ্ট। এতিয়াতো বিয়া চিয়া নহ'ব, বয়স হোৱা নাই, এগ্ৰিমেণ্ট এটা কৰি দিয়ক, পিছত মই হেৰি কৰি ল'ম, পিছত যাম তাৰ ঘৰত। তোমাক এইখিনি ক'বলৈ কোনে শিকাই দিছিলে? এইখিনি ক'বলৈ তেওঁলোকে দালাল চক্ৰটো শিকাই দিছিলে? তেওঁলোকে কিহৰ কাৰণে এইটো কৈছিলে কৰিবলৈ? কিহৰ কাৰণে? পইচা খাবলৈ কৈছিলে। ল'ৰাৰ পৰা পইচা ল'ব কৈছিলে? পইচা ল'ব বুলি কিমান টকা দাবী কৰিছিলে? 2 লাখ টকা। 2 লাখ টকা দাবী। এতিয়া সিহঁতৰ মানে ছোৱালীৰ ল'ৰাটো ভাল পায়। মইতো ঘৰত নাথাকোঁ, মই যোৱাটো বাছ চলাওঁগৈ। থাকোঁতে এনেকুৱা ঘটনা কৰিলে, মই আহি নাপালোঁহি। ল'ৰাটোক মানে আহি লৈ আহিলে থানালৈ। তাৰপিছত গ'ল ল'ৰাটো জেললৈ প্ৰেৰণ কৰিলে। প্ৰেৰণ কৰাৰ পিছত আজি ছোৱালীক ৰাতিপুৱা 9টাৰ পৰা প্ৰায় 9টাৰ বজাত ছোৱালীক ঘৰত উঠিলেগৈ। উঠাৰ পিছত ছোৱালীক লৈ মই থানালৈ আহিলোঁ। সুধিছিলোঁ কিয় কাৰণে আহিছে? মই বাবলু ভাল পাওঁ, মই বাবলুৰ ওচৰত জানিলোঁ এই বুলি কৈছে। জেলত আনি গ'ল। সেই ল'ৰাটো ক'ত আছে এতিয়া? ল'ৰাটো জেলত আছে। কিহৰ কাৰণে কৈছে? এই সিহঁতে কিবা বোলে ৰেপটো দিছে বিচাৰিছে। তাৰপিছত এইটো কাৰণে ল'ৰা জেলত আছে। আজি গৈ ছোৱালী উঠিছে আপোনালোকৰ ঘৰত? ছোৱালী